হেল্ল' মিত্ৰ, কি খবৰ আপোনালোকে চাই আছে একা ব্লগ চেনেল। মই নেক্সট ভিডিঅ'ত মানে দেখুৱাইছিলোঁ যে গাড়ী এখন লৈছোঁ আৰু সেইখন গাড়ী মই আপোনালোকক দেখাম। তো আজি মই আপোনালোকক গাড়ীখন দেখাবলৈ ওলাইছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো মিত্ৰ, এইখনে হৈছে গাড়ী, এয়া চাওক। তো এইখনে হৈছে গাড়ী, এই গাড়ীখনে লৈছোঁ, স্বৰ্গম। এয়া চাওক, মই দেখাই দিছোঁ ৰ'ব সম্পূৰ্ণ। এয়া চাওক গাড়ী, এয়া চাওক। চিটবিলাখন টনটনীয়া আছে, মটমটীয়া আছে, কি পঞ্চ চাওক। এয়া হৈছে আগফালে, মোৰ গাড়ীখনৰ ক'ত কি আছে মই দেখুৱাই আছোঁ। এয়া চাওক, স্বৰ্গম। এইটো হৈছে গাড়ীৰ নাম্বাৰ প্লেট, এইটো হৈছে ডিলাৰৰ ডিটেইলছ। এইফালে চাওক, তিনিটা লাইট আছে, বেক চাইডৰ এইটো ইফালে তিনিটা লাইট আছে। এতিয়া মই ফ্ৰণ্ট চাইড দেখাই আছোঁ, ধৰাৰ কাৰণে দিয়া হৈছে। এইটো এনেকৈ বহি পেলাই এনেকৈ ধৰিব পাৰি। এইটো চিটত মানে 3জন মানুহ বহিব পাৰে, আৰু লগতে এইটো চিটতো 3জন মানুহ বহিব পাৰে। চাওক, সাউণ্ড চিষ্টেমো আছে। এইটো হৈছে সাউণ্ড চিষ্টেম, এয়া চাওক। পিছফালে এইটো হৈছে এক্সপিয়াৰ টায়াৰ, এয়া চাওক। ইফালৰ পৰা দেখাই দিওঁ গাড়ীখন, এয়া চাওক। তো মই এতিয়া যাব ওলাইছোঁ নলবাৰীত। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই নলবাৰীত যাই আছোঁ। মই এতিয়া নলবাৰীত যাব ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই এনেকৈ যাম। এই মিত্ৰ, এইখন ডিলাৰৰ পৰাই মই গাড়ী লৈছোঁ। এয়া চাওক পিছফালে, এইখন ডিলাৰ, এই ডিলাৰৰ পৰাই গাড়ী লৈছোঁ। এয়া চাওক, পিছফালে আৰু গাড়ী থৈ দিছোঁ এতিয়া। এয়া চাওক, এয়া চাওক, এই ডিলাৰখনৰ পৰাই মই গাড়ীটো লৈছোঁ। এই ডিলাৰখনৰ পৰা গাড়ী লোৱাতে কি কি লাগে বা কি কথা কি বাতৰা, এই ডিলাৰৰ এটা ভিডিঅ' মই এটা বেলেগকৈ বনাম। আজি মই মানে গাড়ীখন কোনখন ডিলাৰৰ পৰাই ল'লোঁ সেইটো আপোনালোকক মই দেখালোঁ। এয়া চাওক, মিত্ৰ, এইখন হৈছে গাড়ীৰ ডিলাৰ, এই ডিলাৰখনৰ পৰাই মই গাড়ীখন লৈছোঁ। এয়া চাওক, মই দেখাই দিছোঁ। নলবাৰী মছজিদ চকৰ পৰা নাওমান পশ্চিম ফালে আহি এই ডিলাৰখন, মানে ক'ত নোপোৱাৰ আগে আগে এই ডিলাৰখন। এই চাওক, এই ডিলাৰখনৰ পৰাই মই গাড়ীখন লৈছোঁ, আৰু মোৰ গাড়ীখনো ইয়াতে ৰাখি থৈ দিছোঁ। এইখন মোৰ গাড়ী, এয়া দেখিছেনে? এই গাড়ীখনো মোৰ, এয়া মই ৰাখি থৈ দিছোঁ। মই এতিয়া নলবাৰীত আহিছোঁ দুটা। তো মিত্ৰ, এই ডিলাৰখনত মানে 3টামান কোৱালিটিৰ গাড়ী পায়। মানে কি কি গাড়ী পায় বা আপোনালোকে যদি মানে ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব, ফাইনেন্সতে ল'ব পাৰি নে কেছ পইচাৰে ল'ব লাগে, মানে ইয়াক লৈ মই এটা নেক্সট ভিডিঅ' বনাম। তো আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাব। ডিলাৰটো মই আৰু একবাৰ আপোনালোকক দেখাই দিছোঁ। সেইখন মোৰ গাড়ী, এয়া দেখিছেনে? মোৰ গাড়ীখন তাত ৰখি আছে। এইখন ডিলাৰ, ডিলাৰত এই দুখন গাড়ী ইয়াতে মানে শ্ব' হিচাপে থৈ দিছে। মানে এখেতসকলৰ গুদাম আছে, এইফালে গুদাম আছে, মই দেখাই দিছোঁ। সেয়া দেখিছেনে সেইখন গাড়ী? এই ভিতৰত সেইটো আপোনাৰ গাড়ী থোৱা গুদাম, তাত মানে গাড়ী থোৱা আছে, নতুন গাড়ী। এইটো হৈছে ডিলাৰ দোকান, ইয়াতে মানে গাড়ীৰ পাৰ্টছ চাৰ্জ মানে যি লাগে আৰু, মানে টেম্পুৰ পৰা ই ৰিক্সাৰ পৰা মানে সকলো ধৰণৰ পাৰ্টছ, লগতে মবিল চবিল, এইবিলাক মানে গাড়ীৰ সামগ্ৰী বস্তু আৰু মানে ইয়াতে পোৱা যায় এই ডিলাৰখনত। এয়া চাওক, শ্ব' হিচাপে এই দুখন গাড়ী মানে বাহিৰত ওলাই থৈছে, এই দুখন গাড়ী। এয়া চাওক, এই ডিলাৰখন হৈছে নলবাৰীত। এই ডিলাৰক লৈ মই নেক্সট এটা মানে ভিডিঅ' বনাম।
তো আপোনালোকে চাব পাৰিব। হেই মিত্ৰ, আপোনালোকক মই আৰু এটা মানে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। ইনফৰমেশ্যনটো হৈছে কি, ভোটাৰ ID কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংকৰ কাম আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকে সকলোৱে মানে ভোটাৰ ID কাৰ্ডৰ লগত আধাৰ কাৰ্ড মানে লিংক কৰিব লাগিব। যদি আপোনালোকে গম পোৱা নাই, তাৰ কাৰণে মই মোৰ এই ভিডিঅ'টোত আপোনালোকক মানে মই জনাই দিলোঁ, আধাৰ কাৰ্ডৰ লগত ভোটাৰ আই কাৰ্ড মানে লিংক কৰিব লাগিব। কিছুদিন আগতে যে আপোনালোকে মানে কৰিছিল পান কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰিছিল, কিন্তু এতিয়া বৰ্তমান ভোটাৰ ID কাৰ্ডৰ লগত আধাৰ কাৰ্ড মানে লিংক কৰিব লাগিব। আধাৰ কাৰ্ডৰ লগত মানে লিংক কৰা কামটো আৰম্ভ হৈ গৈছে অলৰেডি, আপোনালোকে মানে কৰি ল'ব পাৰিব। যদি আপোনালোকে জানে, আপোনালোকৰ নিজৰ মোবাইলতে আপোনাৰ এই কামখিনি মানে কৰিব পাৰিব। আৰু যদি নিজে আপোনালোকে কৰিব নাজানে, যোনে জানে তাৰ ওচৰত গৈ আপোনালোকে ভোটাৰ ID কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ লিংকটো মানে কৰি ল'ব, নহ'লে পিছত আপোনালোকৰ অসুবিধা হ'ব পাৰে। গতিকে এইটোৱে আছিল আপোনালোকৰ এটা মানে ইনফৰমেশ্যন। এই ইনফৰমেশ্যনটো মই এইটো ভিডিঅ'তে মানে দিলোঁ। মানে বহুদিন মই মানে ভিডিঅ' বনাব পৰা নাই, মানে তাৰ কাৰণে মই ভিডিঅ' আপলোড মানে কৰা নাই। আচলতে এতিয়া আগত চাই মানে অলপ বেছি ব্যস্ত। আগতে মানে অলপ ফ্ৰী আছিলোঁ, কিন্তু এতিয়া মই গাড়ীখন লোৱাৰ পিছৰ পৰা মানে গাড়ীখনো চলাব লাগে। মানে গাড়ীখন নচলালেতো নহয়। তো ৰাতিপুৱা মই গাড়ীখন লৈ আহোঁ, দিনটো নলবাৰী টাউনত এনেকৈ মানে ইফাল সিফাল কৰি মানে ভাড়া চাড়া মাৰি থাকোঁ। গধূলি ঘৰত যাওঁ, তেনেকৈ মই সময়ো নাপাওঁ। কিন্তু তাৰে মাজেদি মই আপোনালোকৰ কাৰণে আজিৰ পৰা মানে ভিডিঅ' মানে বনাবলৈ মানে চেষ্টা কৰিম। যিমান মানে বিজিয়ে নাথাকোঁ কিয়, যিমান ব্যস্তই নাথাকোঁ কিয়, ব্যস্তৰ মাজেদি হ'লেও মই আপোনালোকৰ কাৰণে মানে ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে কিছুমানে ভিডিঅ'বোৰ চাই, মোৰ ভিডিঅ' চাই, কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। চেনেলটো ছাবস্ক্ৰাইব নকৰিলে কেনেকুৱা হ'ব? আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। এইখিনিয়ে মোক আপোনালোকে সহায় কৰক। মই নলবাৰী টাউনত মানে যিখিনি জেগা ঘূৰোঁ বা য'ত যাওঁ, মই আজিৰ পৰাই মানে আপোনালোকক ভিডিঅ' মানে দিবলৈ চেষ্টা কৰিম। বা মানে যিখিনি জেগা মই ঘূৰোঁ নলবাৰী টাউনত, এতিয়া বৰ্তমান বহুত জেগাত মানে ঘূৰোঁ, বহুত জেগাত মানে ভাড়া লৈ যাওঁ। মানে ক'ত কেনেকৈ যাওঁ মই সকলো আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে দি মানে শ্বেয়াৰ কৰিম। আজিৰ পৰা আপোনালোকে নিয়মীয়াকৈ মানে ভিডিঅ' পাই থাকিব। যিমান মানে বিজি নাথাকোঁ কিয়, যিমান ব্যস্ত নাথাকোঁ কিয়, ব্যস্তৰ মাজেদি হ'লেও, বহুত কষ্টৰ মাজেদি হ'লেও মই তাৰমানে আজিৰ পৰা ভিডিঅ' মানে দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আচলতে মোৰ বহুত ভোক লাগি আছে ভাই, মানে ৰাতিপুৱাৰ পৰা গাড়ী চলাই আছিলতো। তো মোৰ কাৰণে আনি আছে এইফালে পৰঠা। ইয়াৰ পৰঠা আনি দিলে চব। পৰঠা চব্জি তো আহি পালে পৰঠা। তো ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব প্লিজ। মোৰ নেক্সট ভিডিঅ' আহি আছে অহাকালি। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, হয়নে নহয় কওকচোন?